boundary alam kita me kapre alam kita me nangli tum phelang ada phelang chok phelang deh Pak nangli tum pen chok ibu tang emak lasi ini cuma alam mangke ngali itu malam tiga lagi kalau lasi kacing ki catatan karkiti ke bangke pak isi bak ngilit mak kemang junje ke bangke ladak tangan dot tipu bangsi rat cuma ningke tiplo non bangke lasi hal so tinggal ngali itu malam tiga kali ko phala bangsi kali ni nangli tum hal ko se kan ke nangli tum ko pipia putak se jing kai mala so bang pacini si me ni phale nang pipia ida chok iki la bang itu sing ko la so lambang nangli tum hadap pacini ni chokla so ting si bang hala bang so ting si cm si tame reply ko son si na pi me to me hala ke bang so te ako la so reply ken ku pen nangli tum pen si cok iki oke cok ande le pini ladak jehang jora cepalak nang nilo alang li tim tu malah ra dalam thipa pona karbialam thipa pona hal ra itu mas hemri pu bang alang bang aku langboy kan apa nang rakai kopsus di sigma ma ni kan bapak julang ma trong lời tên là phương yang đang bằng là những bằng cái tuần bằng ta là lôi chụp năng phố là không có thật một số dinh chính vậy đấy mà của bằng cái ít trung quan tâm văn năng phố một cái bia cả chính vậy của bằng đây cũng chính vậy chắc sẽ tu một số dinh chính vậy và bỏ ra côคนดังนี่ตุ้มชิงไว้เด็ดนั่งลำดังจบก็เลยละมันทุกวันชิงไว้เด็ดชิงไว้เด็ดที่นั่งสอบ point บางจุดตรงก็ละสอบพุทธะ boundary พุทธะPDR พุทธะ water ใช่ PP อะไรนะพุทธะแล้ววิกัดลูกอะไรพุทธะนั่นน้องคนละสอบติงสินั่งสมาดกับชิงไว้ยี่น้องพุทธะอาทิตย์กับชิงไว้ยี่ลำมาวิทย์ชิงไว้นู่นละนี่ cok la bang itu pini ko la ben jo ho la mang ke lang ni ni phanang ko lo ni ta cm ben ching ti lo so ting ti lo so develop regional development ma cok kela pulo ke nama kado la pini tu sana ada ho apa ini chat nang ke kado la pu ni la ke kan dorkar le ni kado la pini tu sana এইটো 100 স্ট্ৰাইকটো চলি আছে খবৰটো পাইছে যে মানে কিছুমানটো হস্পিটেলাইজ হ'ব লগা হৈছে খবৰ ল'ব আমি আহিছোঁ তেওঁলোকৰ কিছুমান ডিমাণ্ডটো আছে ডিমাণ্ডটো বহুত বছৰৰ পৰা আছে এইটো একদিনত সমাধান হ'বলগীয়া বস্তু নাই দে আৰ ডিমাণ্ডিং ডেট এইটো কিবা আলোচনাটো ষ্টাৰ্ট হ'ব লাগে আৰু কিছুমান ডিমাণ্ডটো প্লেচ কৰিছে এইটো ৰেচপেক্ট টু অথৰিটিজ এইটো চাই আছে আমি পুলিচৰ তৰফৰ পৰা এইটো ল এণ্ড অৰ্ডাৰ কেনেকুৱা মেইনটেইন হ'ব এইটোৱে আমি চাই আছোঁ মই ৰিকুৱেষ্ট কৰিছোঁ যিটো হাংগাৰ ষ্ট্ৰাইক মোড যিটো আছে এইটো কাইণ্ডলি চেঞ্জ কৰক কি আমি আৰু দিবলৈ এইটো এলাউ কৰাটো কাম ষ্টেট গভৰ্ণমেণ্টৰ তৰফৰ উই আৰ লুকিং এট দ্য ল এণ্ড অৰ্ডাৰ চাইড বাকী কাউন্সিলৰ চাইডৰ পৰা বাকী ডিমাণ্ডছ কেইটা কাউন্সিল চাইডে এড্ৰেছ কৰিব কাউন্সিলৰ চিফ এক্সিকিউটিভ মেম্বাৰৰ লগত তেখেতসকলৰ আলোচনা মিলিত এতিয়াতো ডিছকাছ চলি আছে চি এমৰ এডভাইজাৰ এজনটো আহিছে চি এম ছাৰে এজন এডভাইজাৰ পঠিয়াই আছে ডিছকাছ ইছ্যুৰ লগত মই বেছি কমেণ্ট কৰিব ঠিক আছে চৰকাৰে কেনেকৈ কাৰ্বি আংলংখন শেষ কৰি পেলালে সেই গোটেইখিনি প্ৰশ্নৰ উত্তৰটো বিচাৰিছোঁ কিন্তু আজি 10 দিন উকলি গ'ল কিন্তু আজিলৈকে কোনো এটা প্ৰতিক্ৰিয়া মানে এতিয়া চি এমৰ এডভাইজাৰ ইয়াত আহি পৰিছে কিন্তু চি এমৰ এডভাইজাৰ আহি পেলাই ইয়াত কোনো তেনেকুৱা সিদ্ধান্ত ল'ব পৰাখিনি অৱস্থা তেনেকুৱা নাই তেওঁলোকে যিটো বিচাৰিছে আমি স্পষ্টকৈ আমি জনাই দিছোঁ যে আমি যেতিয়ালৈকে আমি দুলীয়াৰাম ৰঙাৰ লগত কথা পাতি পেলাই যেতিয়ালৈকে আমাৰ সমস্যাবোৰ গোটেইখিনি উত্থাপন কৰাৰ পাছত সমাধান পৰ্যায়লৈকে যেতিয়ালৈকে নাহে আমি তেনেকৈ আমি আন্দোলন কৰি থাকিম আৰু এইখিনিতে এটা অসম চৰকাৰৰ ফালৰ পৰা যিটো চৰকাৰে এতিয়া অসম চৰকাৰ মানে কি হয় আমাৰ চাইড হৈ এটা নিজৰ নিজাববীয়া এটা ক্ষমতা আছে কিন্তু ক্ষমতা থকাৰ পাছতে যিটো কাৰ্বি আংলং মানে এতিয়া অসমৰ আণ্ডাৰত আছে বা অসমত আছে তাত ক'ৰবাত মানে অসম মুখ্যমন্ত্ৰীৰ তেখেতৰ এটা দায়িত্ব আছে গোটেইখিনি ক্ষেত্ৰত চোৱা চিতা কৰা কিন্তু যে আজি অসম চৰকাৰে যিটো চৰকাৰে জাতি মাটি ভেটি অৰ্থাৎ খিলঞ্জীয়াৰ কথা কৈ
ধুনীয়াকৈ শাসনত আহিল আজি সেই চৰকাৰ যে আমি 10 দিন উকলি গ'ল হাংগাৰ ষ্ট্ৰাইকত বহি থকাৰ পাছত আজি যে সকলো আজি দিছপুৰে বা হিমন্ত বিশ্ব শৰ্মা চৰকাৰে বা হিমন্ত বিশ্ব শৰ্মা আজি একেবাৰে নিৰ্বিকাৰ হৈ আছে সেইটো আচৰিত আৰু সেইটো দুখ লগা কথা সেইকাৰণে আমি সদায় কৈ থাকোঁ যে যেতিয়া কাৰ্বিলৰ সমস্যা নহয় গোটেই যেতিয়া কাৰ্বিলৰ সমস্যা হয় অসমৰ সমস্যা নহয় যেতিয়া অসমৰ সমস্যা কাৰ্বিলৰ সমস্যা হৈ পৰে সেইকাৰণে আমি যদি আৰু এটা কথা ক'ব বিচাৰিছোঁ যে এতিয়া কাৰ্বিলৰ এতিয়া গোটেই কাৰ্বি আংলংখন এতিয়া শেষ পৰ্যায় আহি পৰিছে যদিহে অসম চৰকাৰে আমাক সুৰক্ষা দিব নিবিচাৰে গুৰুত্ব দিব নিবিচাৰে বা আমাক চাবও নিবিচাৰে আমাক সংৰক্ষণ দিব নিবিচাৰে তেনেহ'লে আমাক পৃথক ৰাজ্য দিয়া সেইটো আমাৰ স্পষ্ট কথা সেইটোৱে আৰু ইতিমধ্যে যদি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ লগত আপোনালোকৰ আলোচনাত মিলিত হয় আপোনালোকৰ প্ৰধান দাবীবোৰৰ ভিতৰত কি দাবী হ'ব নাই এতিয়া আমাৰ প্ৰধান দাবী এতিয়া 6ষ্ঠ অনুসূচীৰ অধীনৰ যিটো অধিকাৰ বুলি ক'লে ইয়াত আমি ইয়াত অনা অসমীয়া বহিৰাগত লোক অকল আহি পেলাই ইয়াতে মাটি কিনিব নোৱাৰে হয় ইয়াতে এটা নিৰ্ধাৰিত সময় সীমা আছে 1951 চনৰ পিছত যিসকলে আহিছে তেওঁলোকে ইয়াত মাটি পাতা পোৱা বা বেহা বেপাৰ কৰা সেইটো কোনো অধিকাৰ নাথাকিব কিন্তু ইয়াত আমি কি চাইছোঁ কাৰ্বি সমাজৰ যিমানখিনি পাতা আছে ইয়াত কি বেছি অনা অসমীয়াসকলৰ বেছি পতা হৈ আছে যদি সহজে ইমানখিনি পতাবোৰ দি আছে সেইকাৰণে আমাৰ প্ৰথম দাবীটো হৈছে যে যিটো আছে ম্যাদী পাতাবোৰ সেইটো কেঞ্চেল কৰক বা ৰিভিউ কৰক দ্বিতীয় কথা হৈছে অবৈধভাৱে যিসকলে বিজনেছ কৰিছে বেহা কৰিছে সেইটো কেঞ্চেল কৰক তৃতীয় কথা হৈছে ইয়াত ভূমি যিটো আগ্ৰাসন সেই ভূমি আগ্ৰাসনৰ কাৰণে যে কেনেকৈ যে কাৰ্বি সমাজৰ বা কাৰ্বি খিলঞ্জীসকলে ইয়াতে সংখ্যালঘুত পৰিণত হৈছে যাতে সেইখিনি ক্ষেত্ৰত যাতে অকণ চোৱা চিতা কৰে আৰু সেই সংখ্যালঘুত পৰিণত কিয় হৈছে সেইটো আচল কথাটো হৈছে ভূমি আগ্ৰাসনৰ কাৰণে হৈছে যাত স্কুলৰ মাটি আছে তাত ফৰেষ্ট লেণ্ড আছে ডিপাৰ্টমেণ্ট তাত চৰকাৰী ভূমি যিমানখিনি আছে সেই চৰকাৰী ভূমি দখল কৰাৰ কাৰণে সেই বেদখলমুক্ত যাতে কৰে সেইটো আমাৰ তৃতীয় দাবী ৰৈছে আৰু সীমাৰ দাবী বহুতখিনি তেনেকুৱা দাবী আছে আৰু পিজিআৰ মানে আচলতে সেইটো গোটেইখিনি ভূমি আগ্ৰাসনৰ কথাটোৱে এইটো আহি যায় আৰু এতিয়া আমি ইতিমধ্যে আমি দেখিছোঁ যে অসমত প্ৰায় বিভিন্ন জিলাত বিভিন্ন ঠাইত উচ্ছেদ অভিযানখিনি চলি আছে তাত বহুতখিনি তাক লাখ বিঘা তাত বেদখলমুক্ত কৰি আছে কিন্তু আজি আচৰিত লগা কথা যে ইয়াত 2-3 বছৰ ধৰি ইমান বাৰম্বাৰ স্মাৰকপত্ৰ প্ৰদান কৰাৰ পাছতো যে ইমান বিভিন্ন ধৰণৰ আন্দোলন কিমান কৰাৰ পাছত লাঠিৰ কোব তেজ বোৱা পৰিছে যে আজি অসম চৰকাৰে আমাৰ দাবীবোৰ পূৰণ কৰাটো দূৰৰে কথা আজিলৈকে কাৰ্বি আংলঙৰ ভূমি আগ্ৰাসনৰ কথা কেতিয়াও অসম চৰকাৰে ক'ব বিচৰা নাই বা উল্লেখ কৰিব বিচৰা নাই কিন্তু ঠাই কোনো উচ্ছেদ হৈ আছে ঠাই গোটেইখিনি হৈ আছে হাইকোৰ্ট অৰ্ডাৰ থাকক বা ষ্টে অৰ্ডাৰ থাকক যিয়ে নাথাকক কিয় কিন্তু অসম চৰকাৰে গোটেইখিনি উচ্ছেদ অভিযান কৰি আছে কিন্তু আজিলৈকে কাৰ্বি আংলঙত যে ইমান যে আমি হাজাৰ মানুহ খিলঞ্জীসকলে গোট খাই আন্দোলন কৰাৰ পাছত কিন্তু আজিলৈকে কোনো এটা প্ৰতিক্ৰিয়া বা সিদ্ধান্ত লোৱা নাই বা গুৰুত্ব দিয়া নাই সেইটো আচৰিত লগা কথা আৰু তেনে চৰকাৰ আমাৰ পৰা ধিক্কাৰ আৰু হিমন্ত বিশ্ব শৰ্মা আমি কাৰ্বি আংলং গ্ৰহণ কৰিব নোৱাৰিম সেইটো স্পষ্ট কথা সেইটো ঠিক আছে